হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ডিক্সনাৰী বা অভিধান এই শব্দটো নিশ্চয় শুনিছে। এই অভিধান শব্দটো এখন ডাঙৰ কিতাপৰ কথা সূচায় আৰু আপোনাৰ ওচৰতো এনেকুৱা এখন কিতাপ নিশ্চয় ওলাব। আজিৰ এই ভিডিঅ'টোত এই অভিধান নামৰ কিতাপখনৰ বিষয়ে কথা পাতিম। আমাৰ অসমৰ ৰচনা হোৱা প্ৰথম অভিধানখনৰ নাম কি আৰু কোনে লিখিছিল? অসমীয়া অভিধানিকসকল আৰু তেওঁলোকে আগবঢ়োৱা অভিধানসমূহৰ বিষয়ে আলোচনা কৰিম। আপুনি মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া অলপো সময় পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানি লওঁ আহক অভিধান কাক কয়। অভিধান হৈছে এখন শব্দৰ কোষ, য'ত এক বা একাধিক নিৰ্দিষ্ট ভাষাৰ শব্দ সংগ্ৰহ কৰা হয় আৰু শব্দসমূহৰ উচ্চাৰণ, অৰ্থ, ব্যৱহাৰ আদিৰ সংজ্ঞা দিয়া হয়। অভিধান এখনৰ এটা নিৰ্দিষ্ট ভাষাৰ শব্দ সেই ভাষাটোৰে অৰ্থ দিয়া থাকিব পাৰে আৰু আনহাতে আৰু এক প্ৰকাৰ এটা ভাষাৰ শব্দ বেলেগ এটা ভাষাৰ তাৰ প্ৰতিশব্দ দিয়া থাকিব পাৰে। এনেবোৰ অভিধানক অনুবাদমূলক অভিধান বোলা হয়। অনুবাদমূলক অভিধানৰ এটা উদাহৰণ হৈছে ইংৰাজী অসমীয়া অভিধান, য'ত ইংৰাজী শব্দৰ অৰ্থ অসমীয়াত দিয়া থাকে। এতিয়া আহোঁ অসমত ৰচনা হোৱা প্ৰথম অভিধানখনৰ বিষয়ে। আমাৰ অসমত ৰচনা হোৱা প্ৰথম অভিধানখনৰ নাম বৰ অম্ৰ বুলি জনা যায় আৰু এই অভিধানখন টেঙাই পণ্ডিত নামৰ এজন বিদ্বান ব্যক্তিয়ে ৰচনা কৰিছিল। এই অম্ৰ শব্দটোৱে অভিধান শব্দটো সূচায়, অৰ্থাৎ দেশৰ ভিতৰত এখন ডাঙৰ গ্ৰন্থ। বৰ্তমানলৈ পোৱা সমল অনুযায়ী 1795 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহ আৰু স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ পৃষ্ঠপোষকতাত 1794 খ্ৰীষ্টাব্দৰ সময়ছোৱাত ভাষা আৰু সাহিত্যৰ সাধন কৰা আহোম সম্প্ৰদায়ৰ মহন বংশৰ টেঙাই পণ্ডিতে বৰ অম্ৰ নাম দি এই অভিধানখন প্ৰণয়ন কৰিছিল। অভিধানখন সেইখিনি সময়ত প্ৰচলিত টাই আহোম ভাষাৰ শব্দৰ সম্ভাৰে সাঁচিপাতত লিপিবদ্ধ কৰি প্ৰস্তুত কৰিছিল। সাঁচিপাতৰ সেই পাণ্ডুলিপিখনৰ দীঘলে প্ৰায় 42 চেণ্টিমিটাৰ আৰু বহলে 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰস্তুত কৰিছিল। 1795 খ্ৰীষ্টাব্দত এই পাণ্ডুলিপিৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। ইয়াৰ পাছত লতি অম্ৰ নামৰ আৰু এখন অভিধানৰ কথা পোৱা যায়। উক্ত অভিধানখন অসমীয়া ভাষাৰ পৰা টাই আহোম ভাষাৰ শব্দ সম্ভাৰৰ অৰ্থ ভাঙনি কৰি দিয়া আছে। বৰ অম্ৰ পুথিখনৰ দৰে লতি অম্ৰ পুথিখনো সাঁচি গছৰ পাততে লিপিবদ্ধ কৰা হৈছিল, কিয়নো সেইখিনি সময়ত অসমলৈ কাগজ আমদানিকৃত হোৱাই নাছিল। এই পুথিখনৰ ৰচনা কেতিয়া হৈছিল তাৰ সঠিক উত্তৰ বা সমল নাই। পুথিখনৰ পাণ্ডুলিপি নন্দনাথ দেওধাই ফুকন নামৰ ব্যক্তিজনৰ ঘৰত পোৱা গৈছিল। 1867 চনত বনচনৰ এ ডিক্সনাৰী ইন আছামিজ এণ্ড ইংলিছ নামৰ 1400 শব্দৰে এখন অভিধান প্ৰকাশিত হৈছিল। এই অভিধানখন ইংৰাজী শব্দৰ অসমীয়া অৰ্থটো দিয়া হৈছিল। উজনি অসমৰ মানুহৰ মুখত মিছনেৰীসকলে অসমীয়া ভাষাটো যেনেদৰে শুনিছিল তেনেদৰে সৰল আখৰ জোটনিৰে শব্দবোৰ সজাইছিল। 1900 চনত হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ ওলায়। হেমকোষ শব্দৰ সংখ্যা 22,346টা। হেমকোষ প্ৰকাশৰ 33 বছৰ পাছত 1933 চনত চন্দ্ৰকান্ত অভিধান প্ৰকাশ হয়। প্ৰথম সংস্কৰণত শব্দৰ সংখ্যা আছিল 36,819টা। হেমকোষ নীতিয়ে চন্দ্ৰকান্তৰ আৰ্হি আছিল। হেমকোষৰ পাছত চন্দ্ৰকান্তৰ অভিধান অসমীয়া ভাষাৰ দ্বিতীয়টো অক্ষৰ কীৰ্তি। এতিয়া আহোঁ আমাৰ অসমীয়া অভিধানিকসকলৰ বিষয়ে। আমাৰ অসমীয়া অভিধানিকসকলৰ ভিতৰত যিসকলে আমাৰ ভাষাতেই হিত সাধন কৰি গ'ল সেইসকলৰ ভিতৰত টেঙাই পণ্ডিত, ৰুচিনাথ কামৰূপীয়া, যাদুৰাম ডেকা বৰুৱা, ডক্টৰ মাইলছ বনচন, ডক্টৰ নাথান ব্ৰাউন, হেমচন্দ্ৰ বৰুৱা, মাখনলাল চলিহা, কুহিৰাম দাস আদিৰ অৱদান উল্লেখযোগ্য। ইয়াৰ পাছত ইংৰাজী অসমীয়া অভিধানৰ ক্ষেত্ৰত মাখনলাল চলিহা আৰু বধীন্দ্ৰ নাথ তিলিহিয়াল ভট্টাচাৰ্যৰ অৱদান উল্লেখযোগ্য আৰু সংস্কৃত অভিধানৰ ক্ষেত্ৰত পণ্ডিত আনন্দৰাম বৰুৱাৰ কৃতিত্ব উল্লেখযোগ্য। অসমীয়া অভিধান প্ৰকাশনৰ ক্ষেত্ৰত সুদূৰ আমেৰিকাৰ পৰা অহা আমেৰিকান মিছনেৰী ডক্টৰ মাইলছ বনচন, ডক্টৰ নাথান ব্ৰাউন, ইংলেণ্ডৰ পৰা অহা প্ৰশাসনিক বিষয়া P.R.T. গৰ্ডন এৱাৰ্ড গ্ৰেট অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
আৰু এওঁলোকৰ অৱদান ঐতিহাসিক অৱদান ৰূপে চিহ্নিত হৈ থাকিব। বন্ধু বান্ধৱীসকল, এয়ে আছিল আজিৰ ভিডিঅ'টোৰ পৰা যদি কিবা এটা নতুনকৈ জানিলে নাইবা ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।